नेक्स्ट वीडियो तो 200k स्पेशल धमाका व्लॉग এটা হ'ব धमाका तो হ'বই তাৰ বাহিৰে তাত আৰু এটা স্পেশাল কি হ'ব কৈ দিয়া আৰু সেই ধমাকা ব্লগ টুডে অতকে ধুনিয়া কমেন্ট জুনে দিব পাৰে হেনেকুৱা মানে সেই কমেন্টৰ মানে 5টা সিলেক্ট কৰিম আৰু তেওঁলোকক আমি আমাৰ ফলৰ পৰা ধুনিয়া গিফট দিম Hey guys, welcome to my channel. Guys, অসমীয়া ইউটিউব জগত লগতে সোশ্যাল মিডিয়া জগতৰ কেবাটাও ইম্পৰ্টেন্ট নিউজ আছে আমাৰ হাতত গটেকিটা জানিম আমি এইটো ভিডিঅত কিন্তু ভিডিঅটো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটা অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅটো লাইক কৰি দিব আইছো খবৰ মাজলে প্ৰথম খবৰটো আহিছে ইউটিউবত ডিম্পু বৰুৱাৰ পৰা ডিম্পু বৰুৱা ইবে যাত্ৰা কৰিলে জগন্নাথপুৰীলৈকে ইতিমধ্যে জানিবলৈ দিছে পৰিয়ালৰ সৈতে এই যাত্ৰা কৰিছে ডিম্পু বৰুৱাই নিজৰ ষ্টৰীত কি ক'লে আমি চাই লওঁ আহক অহা কালিলৈকে মই পুৰী যাম জগন্নাথ মানে আমাৰ ঘৰৰ মানুহ যাব আৰু সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম নিজৰ কাৰণে প্ৰাৰ্থনা কৰিম সকলোৰে মংগল হওক বুলি তো কালি পুৰী জগন্নাথ যাম পৰখিবা আমি মানে ফ্লাইটত যাম আৰু তো চাব ভিডিঅ' চাব আজি সকলে পুৰীত যাম বুলি ভাবি আছে ভিডিঅ'টো চাব ইনফৰমেশ্যনখিনি দিম আৰু যে কেনেকৈ তাত কি নেক্সট যেটো আপডেট আছে আমাৰ হাতত হেতু হৈছে বিকাশ চেত্ৰীৰ পৰা বিকাশ চেত্ৰীয়ে নিজে বনোৱা ৰোল নিজে ব্ৰেক কৰিলে আসলতে বিকাশ চেত্ৰীয়ে ষ্টৰী শ্বেয়াৰ কৰিছিলে য'ত উল্লেখ কৰিছিলে যে আজিৰ পৰা যদি মই ভিডিঅ' আপলোড কৰোঁ তেনেহ'লে এক নহয় ৰাতিপুৱা 10:10 কৰিম নহ'লে এক নহয় সন্ধিয়া 3:03 কৰিম এতিয়া হয়তো গাইজ 10:10 আৰু 3:03 ভিউৱাৰ্ছসকল এক্টিভ থাকে ভিউজ বেছি পোৱাৰ চান্স থাকে সেইবাবে এনেদৰে ক'ব পাৰে কিন্তু গাইজ ইণ্টাৰেষ্টিং কথা এইটোৱে যে ৰোল বনোৱাৰ পিছদিনাই ব্ৰেক কৰিলে বিকাশ চেত্ৰীয়ে নিজৰ ৰোল অৰ্থাৎ নেক্সট দিনা যেতিয়া ভিডিঅ' পাব্লিছ কৰিলে তেতিয়া অলৰেডি 3:03 উকলি গৈছে আৰু এই ক্ষেত্ৰত বিকাশে কি কয় আমি চাই লওঁ যোৱাকালি নিয়ম বনাইছিলো যে তিনিত ভিডিঅ' দিম আৰু আজিয়ে নিয়ম ভংগ হ'ল এখনে আহাকালিৰ পৰা মই আকৌ ভালকৈ নিয়মতে ব্লগ দিম কিন্তু এতিয়া 3:03 পাৰ হ'লেও এটা ধুনীয়া খাতাৰনাক ব্লগ আহি আছে যোৱাকালি আপোনালোকে গমে পায় যিটো মেচ হৈছিল হাই ভল্টেজ মেচ জুবিন দাৰ তলত আমি সকলোৱে একেলগে ক্ৰিকেট খেলিছিলোঁ MLA টিমৰ এগেইনষ্টত আৰু সেই খেলখন ইমান মজা হৈছে ব্লগ এতিয়া আহিব অলপমান পিছত আপোনালোকে চাই বহুত বেছি ভাল পাব বহুত ইণ্টাৰেষ্টিং হৈছে মানে খেলখন চাব আপোনালোকে ড্ৰিম কাম ট্ৰু এটা সপোন আছিল মানে সেইখন ফিল্ডত খেলা যিখন ফিল্ডত ইমান ডাঙৰ ডাঙৰ ক্ৰিকেটাৰবোৰে খেলে তে সেই সপোনটো পূৰা হোৱা এটা ধুনীয়া ব্লগ আহি আছে অকণমান পিছতে 10-15 মিনিটত ব্লগটো আহি যাব নেক্সট আপডেট গাইজ বিহাৰৰ জনপ্ৰিয় জাৰ্নেলিষ্ট ষষ্ঠ কৰোণাৰ মনীষ কাশ্যপৰ পৰা আপোনালোকে জানে চাগে মনীষ কাশ্যপক বিহাৰৰ পুলিচে বিচাৰি আছিলে কাৰণ ফেক নিউজ সম্প্ৰচাৰ কৰা বুলি এলিগেশ্যন উঠিছে মনীষ কাশ্যপৰ ওপৰত আৰু নিউজটো আছিলে গাইজ সাউথত যিসকল বিহাৰী লোক আছিলে তেওঁলোকক মাৰধৰ কৰা বুলি বাতৰি সম্প্ৰচাৰ কৰিছিলে মনীষ কাশ্যপে কিন্তু বিহাৰ গভৰ্ণমেণ্ট লগতে বিহাৰ পুলিচে এইটো সম্পূৰ্ণ ফেক নিউজ সম্প্ৰচাৰ কৰা বুলি কেছ ৰুজু কৰিছিলে আৰু লগতে এৰেষ্ট কৰাৰো কথা উল্লেখ কৰিছিলে আৰু লগতে ইনফেক্ট মনীষ কাশ্যপৰ বেংক একাউণ্টটো গভৰ্ণমেণ্টৰ ফালৰ পৰা চিজ কৰি দিয়া হৈছিলে আৰু অৱশেষত মনীষ কাশ্যপে নিজে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰে আৰু পুলিচে তেখেতক এৰেষ্ট কৰে নেক্সট আপডেট বোলো নমস্কাৰ ইউটিউব চেনেলটোৱে 200k 2 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু ইয়াৰ ফূৰ্তিতে যিসকল ভিউৱাৰ্ছ আছে আপোনাৰ মোৰ দৰে যিসকল ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছসকলৰ বাবে বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰিছে আপোনালোকৰ যদি পুৰস্কাৰ অৰ্থাৎ গিভআৱেত পাৰ্টিচিপেট কৰিব বিচাৰে তেনেহ'লে এই নেক্সট ভিডিঅ' ক্লিপটো আপোনালোকৰ বাবে আমাৰ মানে 200k তো হ'বই আৰু তো গোটেইখিনি সম্ভৱ আপোনালোকৰ কাৰণে হৈছে আপোনালোকৰ আশীৰ্বাদ মৰম গোটেইখিনি কাৰণে বহুত বহুত ধন্যবাদ আমাক ইমান সোনকালে ইমানখিনি আপোনালোকে মৰম দিয়াৰ কাৰণে আমি ভাবিছো কি আপোনালোককো তো ইন ৰিটাৰ্নছ কিবা এটা দিব লাগিব তো সেই কাৰণে ভাবিছো কি নেক্সট ভিডিঅ'টো যিটো 200k স্পেশাল ব্লগ বনাম আমি নেক্সট ভিডিঅ'টো আৰু দুটামান আৰু অলপমান বাকি আছে 200 হ'ব এখিনি সাগে হৈয়ে যাব আপোনালোকে মৰম চেনে দিলে সো আমাৰ সাগে নেক্সট ভিডিঅ'টো 200k স্পেশাল ধমাকা ব্লগ এটা হ'ব ধমাকা তো হ'বই তাৰ বাহিৰে তাত আৰু এটা স্পেশাল কি হ'ব কৈ দিয়া আৰু সেই ধমাকা ব্লগ টুডে অতকে ধুনিয়া কমেন্ট জুনে দিব পাৰে হেনেকুৱা মানে সেই কমেন্টৰ মানে 5টা সিলেক্ট কৰিম আৰু তেওঁলোকক আমি আমাৰ ফলৰ পৰা ধুনিয়া গিফট দিম তো আমিতো বহুত এক্সাইটেড হৈছো তো আপোনালোকে কমেন্ট কৰিবলৈ নাপাৰিব বহুত ধুনিয়া দিনাকে আৰু ভালকে মোৰ বিষয়ে বেছি ভালকে লিখিব লগতে কৈ দিছো হেতু মানে গিভঅৱে দিয়াৰ আৰু এটা নমছ আছে যে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰিবহে আপোনালোকে সাবস্ক্ৰাইব নকৰাই থাকে কিছুমানে সাবস্ক্ৰাইবটো কৰি দিব আমাৰ যদি 200k স্পেশাল ব্লগ হয় হেতুত মানে ধুনিয়া মানে আপোনাৰ মনত যেনেকে আৰু একো মানে যেনেকুৱা মানে ধুনিয়া কমেন্ট এটা দিব সো তাৰ পৰা আমি বাছি কিনে টপ 5টা আমি তাৰ বাহিৰেও গাইজ মই এটা স্পেচিয়েল গিভৱে দিম সেইটো অকল মোৰ ফালৰ পৰা যোনে সকলোতকে বেছি দীঘল কমেন্টটো লিখিব পাৰে তেওঁক মোৰ ফালৰ পৰা স্পেচিয়েল গিভৱে দিম এই ভিডিঅ'ত ইমানখিনি গাইজ এনে ধৰণৰ বাতৰিসমূহ পোনপ্ৰথমে পাবৰ বাবে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব মই লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে কণ্টিনিউ ষ্টে টিউন উইথ মাই চেনেল